Welcome to our class. So students, আজি আমি ডিসকাস কৰিম এক্সাৰসাইজ 1.2 ইন্ট্ৰোডাকশনছ ভিডিঅ' আৰু এই ইন্ট্ৰোডাকশনছ ভিডিঅ'টো তোমালোকে যদি চোৱাৰ পিছত যেতিয়া তুমি এক্সাৰসাইজ 1.2 কৰিবা বহুত ইজি হৈ যাব আৰু তোমাৰ কনসেপ্টটো ক্লিয়াৰ থাকিব ঠিক আছে সো ভিডিঅ'টো ফাৰ্ষ্টত চাই ল'বা চোৱাৰ পিছতহে এক্সাৰসাইজটো কৰিবা ঠিক আছে আৰু এইটো ভিডিঅ' ডেসক্ৰিপচনত এক্সাৰসাইজ 1.1 এক্সাৰসাইজ 1.2 ৰ লিংক দিয়া থাকিব সো তোমালোকে ভিডিঅ'টো চাই ল'বা বলা তেনেহলে আমি ষ্টাৰ্ট কৰো So students, আজি আমি ডিসকাস কৰিম টাইপ অফ সেটস তো ইয়াত ফুল ডিটেইলস থাকিব কেইটা টাইপস আছে আৰু ওয়ান বাই ওয়ান আমি গুটেই কেইটা সেট ডিসকাস কৰিম ঠিক আছে সো ইয়াত সৰ টাইপ অফ সেট কি সেট আছে আমাৰ আছে এমটি সেট প্ৰথমে আমি এমটি সেট ডিসকাস কৰিম তাৰ পিছত হল ফাইনাইট সেট তাৰ পিছত হল ইনফাইনাইট সেট আছে তাৰ পিছত হল ইকুৱেল সেট আছে তাৰ পিছত হল ইউনিভাৰ্সাল সেট আছে সো টোটাল 5টা সেট আছে আমি গুটেই কেইটা ডিসকাস কৰিম ঠিক আছে সো প্ৰথমে হল এমটি সেট কলে কি বুজা ঠিক আছে So yes, the set which does not contain any elements is called empty set. মানে যেটো সেটত এটা এলিমেন্টস না থাকিব হেতুকে empty set বুলি কোৱা হ'ব সো এই empty setক কি কোৱা হয় null set বুলিও কোৱা হয় আৰু void set বুলিও কোৱা হয় ঠিক আছে it is also called null set or void set আৰু empty set টো ডিনোট কৰা হয় phi ৰে সো তোমালোকে phi গমে পোৱা phi এনেকে দিয়া হয় সো এইটো হল phi সো empty set phi ৰে ডিনোট কৰা হয় ঠিক আছে সো আমি কিছুমান এক্সাম্পল ললে আমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব যে কোন বিলাক সেটক এমটি সেট বুলি কোৱা হয় ঠিক আছে সো আমি এক্সাম্পল লৈছো ফাৰ্স্ট এক্সাম্পলটো হল the set of triangles with four sides কি গম পালা the set of triangles with four sides আমাৰ যেটো ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গল আমি কেনেকৈ পাও সো ট্ৰায়াঙ্গল আমি পাও কি থাকে তিনিটা সাইড থাকে কিন্তু ইয়াত দিয়া আছে the set of triangles with four sides হ'ব নেকি নহয় four সাইডৰ কোনো ট্ৰায়াঙ্গল নহয় সো এইটো আমাৰ এটা এমটি সেট হ'ব ঠিক আছে তো যিবিলাক এমটি সেট হ'ব জাস্ট আমি ফাইল লিখি দিলে কিন্তু হৈ যাব ঠিক আছে তাৰ পিছত সেকেন্ড নম্বৰ এক্সাম্পলটো হল set a x such that x is a natural numbers less than 0 সো আমি ন্যাচারাল নাম্বার কি পাও আমি ন্যাচারাল নাম্বার পাও কি 1 2 3 4 এনেকে গৈ থাকিব ঠিক আছে কিন্তু ইয়াত কোৱা হৈছে সেট অফ ন্যাচারাল নাম্বার লেস দ্যান 0 সো আমাৰ 0 লেস দ্যান হলে কি হ'ব -1 হ'ব -2 হ'ব -3 হ'ব -4 হ'ব এনেকে গৈ থাকিব সো এইটো আমাৰ ন্যাচারাল নাম্বার হয় নেকি সো এইবিলাক আমাৰ ন্যাচারাল নাম্বার নহয় দেন এইটো আমাৰ কি হ'ব 5 হৈ যাব ঠিক আছে গম পাইছা তাৰ পিছত হল আমাৰ থাৰ্ড নাম্বার এক্সাম্পল সাপোজ সেট বি x such that x square equal to 4 ঠিক আছে x is a odd সো যদি আমাৰ x স্কয়ার হ'ব সাপোজ x স্কয়ার ইকুয়াল টু কিমান আছে 4 আছে তেনেহলে যদি আমি অড নাম্বার লও সাপোজ অড 1 লৈছো আমি 1 যদি লও কি হ'ব 1 এর স্কয়ার 1 এ হ'ব যদি 3 লও কি হ'ব 3 স্কয়ার কি হ'ব 9 হ'ব যদি 5 লও 5 স্কয়ার কি হ'ব 25 হ'ব দেন এটু কিন্তু আমাৰ নাহে যদি আমি x স্কয়ার কৰিম 4 হ'ব তেনেহলে আমাৰ x এর ভ্যালুটো কি হ'ব 2 হ'ব তেনেহলে আমাৰ কিন্তু অড নহয় তেনেহলে কি হ'ব এইটো আমাৰ এটা 5 হ'ব মানে এইটো এটা এমটি সেট হ'ব ঠিক আছে সো এক্সাম্পল কেটা দিলু তো তোমালোকে এতিয়া বুজি পাইছা যে এমটি সেট মানে কি বা এমটি সেট কেনেকৈ ডিনোট কৰা হয় আৰু এমটি সেট আমি কেনেকৈ আইডেন্টিফাই কৰিব পাৰো এইখিনি কনসেপ্ট ললে কিন্তু এক্সাৰসাইজ বহুত ইজিলি কমপ্লিট কৰিব পাৰিবা আৰু এই ইয়াতে কিন্তু বুকছৰ ডিটেইলছ বিলাক দিয়া আছে সাপোজ আমাৰ কি ডেফিনিশন কি এক্সাম্পল কি ইয়াত বুকছৰ পৰা মই অলপ পাৰ্টস দি দিছো তোমালোকে ইয়াৰ পৰা কিন্তু চাব পাৰিবা ঠিক আছে সো এতিয়া আমি নেক্সট পেজত যাম আৰু বাকি কেইটা সেট ডিসকাস কৰিম তো সেকেন্ড নম্বৰ সেট হৈছে ফাইনাইট সেট মানে কি দা সেট হুইচ কন্টেইন কাউন্টেবল নাম্বাৰস অফ এলিমেন্টস মানে কি হ'ব আমাৰ যে সেট থাকিব সেটত কি থাকিব কাউন্টেবল এলিমেন্টস থাকিব আনকাউন্টেবল নহয় মানে এটা লিমিট লৈকে থাকিব সাপোজ মই এক্সাম্পল লৈছো সোৱা সেট এ কি আছে 0 আছে 3 আছে 6 আছে গৈ কি কৈছে 99 লৈকে আছে কিন্তু এটো আনলিমিটেড নহয় বা ইনফিনিটি লৈকে নহয় মানে এটা লিমিট লৈকে আছে দেন এটো এটা কি হ'ব ফাইনাইট কি হ'ব সেট হ'ব ঠিক আছে সেকেন্ড এটা আছে এ সেট অফ ডেজ অফ উইক মানে এটা উইকত কেইটা ডেজ আছে সো এটো এটা ফাইনাইট সেট হ'ব কাৰণ আমি জানো যে এটা উইকত কি থাকে সাপোজ মানডে আছে টিউজডে আছে ওয়েডনেসডে আছে ঠিক আছে থার্সডে আছে তাৰপিছত ফ্ৰাইডে আছে স্যাটাৰডে আছে সানডে আছে সো এইটো আমাৰ এটা কি হ'ব ফাইনাইট সেট হ'ব ঠিক আছে সো ফাইনাইট সেট বুজি পাইছা
দ্য সেট হুইচ কণ্টেইন কাউণ্টেবল এলিমেণ্টছ কল ফাইনাইট সেট আৰু এক্সাম্পল দুটা দি আছে এই এক্সাম্পল দুটা যদি বুজি পাইছা দেন তোমাৰ ফাইনাইট সেট কি তুমি ইজিলি গম পাবা নেক্সট হ'ব আমাৰ থাৰ্ড নম্বৰ ইনফাইনাইট সেট কি হ'ব দ্য সেট হুইচ কণ্টেইন আনকাউণ্টেবল এলিমেণ্টছ কল ইনফাইনাইট সেট যিটো সেটত আনকাউণ্টেবল এলিমেণ্টছ থাকিব তাকে আমি ইনফাইনাইট সেট বুলি ক'ম ঠিক আছে আমি এক্সাম্পল ল'ম এক্সাম্পল ল'লে কনচেপ্টটো ক্লিয়াৰ হৈ যাব চ' আমাৰ ফাৰ্ষ্ট এক্সাম্পলটো হ'ল x such that x is a natural numbers so আমি natural number কি পাইছো সাপোজ মই যদি এটো বি লও সেট যদি মই রোস্টার ফর্মত লিখো আমাৰ কি হল natural number কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে so এনেকে গৈয়ে থাকিব so এটো ইনফিনিটি লৈকে গৈ থাকিব দেন আমি ইয়াক কি ক'ব পাৰো এটো এটা ইনফাইনাইট সেট কিয় হ'ব ইনফাইনাইট সেট মানে ইয়াত আনকাউণ্টেবল নাম্বাৰছ অফ এলিমেণ্টছ আছে দেন এইটো কি হ'ব এটা ফাইনাইট সেট হ'ব নেক্সট আমি এক্সাম্পলটো ললো x such that x is a points on line so আমাৰ এটা লাইন আছে সাপোজ লাইন আছে এই লাইনত বহুত আমাৰ কি আছে পয়েন্টস আছে সো এই পয়েন্টছৰ সেট কি হ'ব ইনফাইনাইট হ'ব কাৰণ ইয়াত আনকাউণ্টেবল পয়েন্টস আছে দেন এইটো ইনফাইনাইট সেট হ'ব নেক্সট এক্সাম্পলটো হ'ল সাপোজ সেট এটা লোৱা হৈছে d কি হৈছে 0 2 4 6 8 10 12 এনেকে ইভেন নাম্বাৰ গৈয়ে থাকিব ইয়াৰ কোনো মানে শেষ নাই ঠিক আছে সো এইটো এটা ইভেন নাম্বাৰৰ সেট হয় আৰু ইভেন নাম্বাৰ আনকাউণ্টেবল হয় মানে গৈয়ে থাকিব ইভেন নাম্বাৰ আহিয়ে থাকিব ঠিক আছে সো দেন আমাৰ কি হ'ব সেট f কি আছে এ সেট অফ ইন্টিজাৰ্স সো আমি ইন্টিজাৰ্স গম পাও কি সাপোজ আমাৰ মাইনাসৰ পৰা স্টাৰ্ট হ'ব 2 -1 0 1 2 3 এনেকে গৈয়ে থাকিব সো এইটো আমাৰ ইনফাইনাইট সেট হ'ব কাৰণ ইয়াৰ আনকাউণ্টেবল নাম্বাৰছ অফ এলিমেণ্টছ আছে ঠিক আছে সো ফাইনাইট সেট ইনফাইনাইট সেট কি হয় বুজি পাইছা এক্সাম্পল দি দিছো কনসেপ্ট ক্লিয়াৰ হৈ যাব অলপ ভালকে চাই লোৱা ঠিক আছে সো আমি নেক্সট পেজত যাম আমাৰ ফোৰ্থ নম্বৰ সেটটো আছে ইকুৱেল সেট মানে কি two sets are said to be equal if they have equal and same elements মানে কি কোৱা হৈছে দুটা সেটক আমি ইকুৱেল বুলি ক'ব পাৰিম কেতিয়া ক'ব পাৰিম যেতিয়া দুটা সেটত এলিমেন্টস যি কেইটা থাকিব সেম এলিমেন্টস থাকিব আৰু নাম্বাৰ অফ এলিমেন্টস সেম থাকিব ঠিক আছে বুজি পাইছা সো এক্সাম্পল লম বুজি পাবা সো ফাৰ্স্ট এক্সাম্পলটো লৈছো সাপোজ মই দুটা সেট লৈছো সেট A লৈছো আৰু সেট V লৈছো ঠিক আছে সো ইয়াত কেইটা এলিমেন্ট আছে চাৰিটা এলিমেন্ট আছে ইয়াত কেইটা আছে ইয়াতো চাৰিটা এলিমেন্ট আছে ইয়াত 1 আছে সো ইয়াতো 1 আছে ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 3 আছে ইয়াতো 3 আছে ইয়াত 4 আছে ইয়াতো 4 আছে উল্টা পাল্টা হ'ব পাৰে কিন্তু আমাৰ এলিমেন্টস বিলাক সেম হ'ব লাগিব আৰু নাম্বাৰ অফ এলিমেন্টস বিলাকো সেম হ'ব লাগিব মানে ইকুৱেল এণ্ড সেম এলিমেন্টস হ'ব লাগিব তেতিয়াহে দুটা সেটক আমি ইকুৱেল সেট বুলি ক'ব পাৰিম সো ইয়াত কি আছে নেক্সট এক্সাম্পলটো set C x such that x is a positive integer so আমি positive integer বিলাক কি পাও suppose 1 2 3 4 5 6 এনেকে গৈ থাকিব so ইয়াত কি আছে set C আছে set D আছে so ইয়াত যদি আমি চাও কি আছে x such that x is a positive integer আৰু set D কি আছে 1 2 3 4 5 6 so ইয়াত যি দুটা set দিয়া আছে আমাৰ set C and set D দুটা একে হয় এলিমেন্টস বিলাকো সেমে থাকিব কাৰণ যেতিয়া আমি set of a positive integer লম আৰু 1 2 3 4 5 গৈ থাকিব সো এইটো আমাৰ সেম হয় আৰু এলিমেন্টস বিলাকো সেম হ'ব সেই কাৰণে এই দুটা সেট কি হ'ব ইকুৱেল হ'ব ঠিক আছে দেন আমি নেক্সট এক্সাম্পল লম সো সেট কি আছে ই আছে x such that x is a natural number মানে কি x is a natural number আৰু f set আছে f setত আমাক কি দিয়া আছে 1 2 3 4 5 6 এনেকে গৈয়ে থাকিব সো আমি ন্যাচারাল নাম্বার কি পাইছিলো 1 এর পৰা পাইছিলো 2 পাইছিলো 3 পাইছিলো 6 পাইছিলো দেন আমাৰ কি সেট বিল্ডাৰ সেট যেটো দিয়া আছে আৰু আমাৰ যেটো রোস্টার ফৰ্মৰ সেট দিয়া আছে এই সেটটো একে সো এলিমেন্টস বিলাকো সেম থাকিব আৰু নাম্বার অফ এলিমেন্টসও সেম থাকিব দেন দুটা কি হ'ব এই দুটা আমাৰ কিন্তু কি হ'ব ইকুৱেল সেট হ'ব সো নেক্সট এক্সাম্পল আমি লৈছো সাপোজ সেট m দিয়া আছে আৰু ইয়াত এলিমেন্টস বিলাক দিয়া আছে a দিয়া আছে t দিয়া আছে o দিয়া আছে and m আছে আৰু n সেট আছে n সেটত কি আছে t আছে o আছে m আছে c আছে সো আমি ম্যাচিং কৰি চাও ইয়াত t লগতো t হৈ যাব o হৈ যাব m হৈ যাব কিন্তু ইয়াত a আছে আৰু ইয়াত c আছে মানে ডিফারেন্ট এলিমেন্টস আছে সেম এলিমেন্টস নাই ডিফারেন্ট এলিমেন্টস আছে দেন এটু আমাৰ কি হ'ব এটু কিন্তু আমাৰ ইকুৱেল সেট নহয় নট এ ইকুৱেল সেট ঠিক আছে ইকুৱেল সেট সেইটো আমাৰ ইকুৱেল সেট নহয় আৰু ওপৰত যি তিনিটা আছে এই তিনিটা কিন্তু আমাৰ ইকুৱেল সেট হয়
গম পাইছা এক্সাম্পল দি দিছোঁ চ' তোমালোকে বুজি পাইছা ইকুৱেল ছেট মানে কি চাৰিটা এক্সাম্পল দিয়া হৈছে যদি এক্সাম্পলকেইটা বুজি লোৱা কনচেপ্ট ক্লিয়াৰ হৈ যাব বিন্দাছ এক্সাৰচাইজ 1.2 কৰিব পাৰিবা ঠিক আছে চ' আমি নেক্সট পেজত যাম আৰু নেক্সট ছেটটো চাম চ' আমাৰ নেক্সট ছেটটো দিয়া আছে 5th নম্বৰ ছেট ইউনিভাৰ্চেল ছেট চ' ইউনিভাৰ্চেল ছেট কি হয় যেতিয়া আমি যিকোনো এটা ছেট ল'ম যিটো ছেটৰ অৰিজিনেল যিটো ছেট থাকিব সেইটো হ'ল আমাৰ ইউনিভাৰ্চেল ছেট মই এক্সাম্পল দি আছোঁ চোৱা এ ইউনিভাৰ্চেল ছেট ইজ দ্য ছেট অফ অল এলিমেণ্টছ আণ্ডাৰ কনচিডাৰেশ্যন মানে কি যিটো আমাৰ ছেট থাকিব ছাপ'জ এটা ছেট আছে এইটোৰ কিন্তু এটা হোল ছেট এটা থাকিব ঠিক আছে যিটোত অল এলিমেণ্টছ থাকিব সেইটোৱে আমাৰ কি হ'ব ইউনিভাৰ্চেল ছেট হ'ব এক্সাম্পল ল'লে বুজি পাবা আৰু ইয়াত এটা পইণ্টছ আছে অল ছেট আৰ ছাবছেট অফ ইউনিভাৰ্চেল ছেট মানে কি হ'ল যিকেইটা আমাৰ ছেট হ'ব সকলোকেইটা কিন্তু ছাবছেট হ'ব কিহৰ ইউনিভাৰ্চেল ছেটৰ ছাবছেট হ'ব চ' আমি এক্সাম্পল ল'ম এক্সাম্পল ল'লে কিন্তু বুজি পাবা ঠিক আছে চ' ফাৰ্ষ্ট নম্বৰ এক্সাম্পলটো হৈছে ছাপ'জ যিকোনো এটা ছেট আছে ছাপ'জ ছেট এ লৈছে আৰু সেইটো এলিমেণ্ট আছে ছেটাৰডে এণ্ড ছানডে ছাপ'জ তোমাক দিয়া হৈছে যে আমাৰ উইক আছে উইকত এছ থকা ফাৰ্ষ্ট লেটাৰৰ ডে কেইটা এটা ছেট চ' ইয়াত দিয়া হৈছে ছাপ'জ ছেটাৰডে এণ্ড ছানডে চ' এইটো ইউনিভাৰ্চেল ছেটটো কি হ'ব যদি আমি ইউনিভাৰ্চেল ছেটটো লিখোঁ তেনেহ'লে আমাৰ 7th ডে যে আছে উইকত গোটেইকেইটাৰ ছেটটোৱে হ'ব ইউনিভাৰ্চেল ছেট চ' মই ইয়াত ইউনিভাৰ্চেল ছেটটো লিখি আছোঁ ছাপ'জ মানডেৰ পৰা যদি ষ্টাৰ্ট কৰোঁ মানডে হ'ব টিউজডে হ'ব ৱেডনেছডে হ'ব চ' মই লিখি দি আছোঁ যাতে বুজি পোৱা ইউনিভাৰ্চেল ছেটটো কি হয় ঠিক আছে থাৰ্ছডে হ'ব ফ্ৰাইডে হ'ব ছেটাৰডে হ'ব এণ্ড ছানডে হ'ব ঠিক আছে চ' আমাৰ যিটো ফাৰ্ষ্ট ছেট আছে মানে ছেট এ আছে ছেটাৰডে এণ্ড ছানডে এলিমেণ্টছ হয় আৰু এইটোৰ ইউনিভাৰ্চেল ছেটটো হ'ব আমাৰ মানডেৰ পৰা ষ্টাৰ্ট কৰি আমাৰ ছানডেলৈকে চ' এতিয়া বুজি পাইছা যে ইউনিভাৰ্চেল ছেট কি আৰু ছেট কি ঠিক আছে আৰু এটা এক্সাম্পল লৈ আছোঁ গম পাবা ছাপ'জ আমাৰ ছেট দি আছে বি আৰু এলিমেণ্টছ আছে জানুৱাৰী আছে জুন আছে এণ্ড জুলাই আছে চ' এইকেইটা কি ছাপ'জ আমাৰ ইয়াৰৰ মান্থৰ ফাৰ্ষ্ট লেটাৰ কি জে মান্থৰ ফাৰ্ষ্ট লেটাৰ জে থকাৰ এটা ছেট বনাইছোঁ মই ছাপ'জ জানুৱাৰী জুন এণ্ড জুলাই ঠিক আছে চ' এইটোৰ ইউনিভাৰ্চেল ছেটটো কি হ'ব মই যদি ইউনিভাৰ্চেল ছেটটো লিখোঁ কি হ'ব জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী হ'ব মাৰ্চ হ'ব এপ্ৰিল হ'ব মে' হ'ব জুন হ'ব জুলাই আগষ্ট হ'ব অক্টোবৰ এণ্ড ডিচেম্বৰ চ' আমাৰ ইউনিভাৰ্চেল ছেটটো কি হ'ব মানে এটা ইয়াৰত কেইটা মাহ আছে চ' ইউনিভাৰ্চেল ছেট আমাৰ কি হ'ব ছাপ'জ 1 ইয়াৰত কিমান মান্থ আছে চ' গোটেইকেইটা এটা ইউনিভাৰ্চেল ছেট হৈ যাব আৰু আমাৰ যিটো ছাপ'জ ছেট বি আছে জানুৱাৰী জুন এণ্ড জুলাই এইটো এটা ছাবছেট হৈ যাব চ' ছাবছেট সেইকাৰণে কোৱা হৈছে যিমানেই ছেট নহওক কিয় সকলোকেইটা কিন্তু ছাবছেট হ'ব ইউনিভাৰ্চেল ছেটৰ ছাপ'জ ইয়াত আমি কিন্তু আৰু ছেট বনাব পাৰোঁ ছাপ'জ ছেট চি ইয়াত কি আছে আমি এই থকা যিবিলাক মান্থ আছে সেইকেইটাৰ এটা ছেট বনাব পাৰোঁ ছাপ'জ কি আছে এপ্ৰিল আছে তাৰপিছত কি হ'ল আগষ্ট আছে চ' এইটো এটা ছেট হয় ঠিক আছে ছাপ'জ আমি এছ ফাৰ্ষ্ট লেটাৰ এছ থকা আমি ছেট বনাব পাৰোঁ ছাপ'জ দি দিছোঁ এছ কি আছে ফেব্ৰুৱাৰী মাৰ্চ এইটো নাই আগষ্ট ছেপ্টেম্বৰত আছে চ' এইটো আমাৰ এটা ছেট চ' যিমানেই ছেট বনিব চ' সকলোকেইটা ছেট কিন্তু ছাবছেট হ'ব ইউনিভাৰ্চেল ছেটৰ সেইকাৰণেই কোৱা হৈছে ঠিক আছে বুজি পাইছা চ' এনেকৈ যিটো মেইন আমাৰ ছেট থাকে সেইটো ইউনিভাৰ্চেল ছেট আৰু তাৰ পৰা আমি যিমান সৰু সৰু ছেট বনাওঁ সেইবিলাক হ'ল ছেট কিন্তু আল্টিমেটলি ছাবছেট অফ এ ইউনিভাৰ্চেল ছেট ঠিক আছে চ' এইখিনিয়ে কনচেপ্ট আমাৰ যিকেইটা ছেট আছিল এই ছেটৰ ওপৰতে আমাৰ কি আছে এক্সাৰচাইজ 1.2 দিয়া আছে চ' এই ছেটকেইটা যদি ভালকৈ তুমি বুজি পোৱা তেনেহ'লে তোমালোকে কিন্তু এক্সাৰচাইজ 1.2 ইজিলি কৰিব পাৰিবা আৰু এই ভিডিঅ'ৰ যদি কিবা অলপ প্ৰব্লেম হয় বা বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিব পাৰা বা কণ্টেক্ট নম্বৰ দিয়া আছে তোমালোকে মেছেজো কৰিব পাৰা বা কলো কৰিব পাৰা ঠিক আছে মই সকলো ধৰণৰ গাইড কৰি থাকিম তোমালোকে ভিডিঅ'বিলাক টাইমলি চাই থাকিবা চ' এইটো ভিডিঅ'ত ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমাৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি লয় ঠিক আছে আজিৰ কাৰণে ইমানেই আকৌ লৈ এটা নতুন ভিডিঅ' ধন্যবাদ